Hello friends, welcome to my YouTube channel Northeast Explorer. আজি এটা নতুন ৰেচিপি লৈ আপোনালোকৰ সন্মুখলৈ আহিছোঁ। ঠিক নতুন বুলি ক'লেও ভুল হ'ব, আচলতে সকলোৱে ঘৰত বনাই খায় এই ৰেচিপিটো। আপুনি দেখিছে স্ক্ৰীণত এটা বেঙেনা। আজি বেঙেনাৰে সৈতে মাছৰ মাথা বনোৱাৰ প্ৰিপেৰেশ্যন কৰিব বিচাৰিছোঁ। আহক মই কেনেকৈ বেঙেনাৰ সৈতে মাছৰ মাথা বনাব লাগে আজি আপোনালোকক দেখুৱাম। তো প্ৰথমতে আমি বেঙেনাটো কাটি লওঁ। এটা বেঙেনা দেখিছে মই ধুই লৈছোঁ অলৰেডি, ইয়াক কাটিম। ঠিক এনেদৰে মই বেঙেনাখিনি টুকুৰা কৰিছোঁ, অলপ ডাঙৰকৈ দিছোঁ। আপোনালোকে মোৰ নিচিনাকৈ নাকাটিলেও হ'ব, যদি মন যায় আপোনালোকে সৰুকৈও দিব পাৰিব, তেনেকুৱা কোনো কথা নাই। কিন্তু ডাঙৰকৈ কাটাৰ এটা চব্জিখনৰ কাৰণে এটা সুবিধা আছে, সেইটো আপোনালোকক যেতিয়া মই বনাম তেতিয়া আপোনালোকে দেখিব। আৰু দ্বিতীয় কথা, এইখিনি কাটি হোৱাৰ পিছত মই এটা বাউলত অলপ নিমখ দি প্ৰায় 10 মিনিটৰ কাৰণে মই ইয়াক তিয়াই ৰাখিম। এইখিনি আমাৰ হৈ গৈছে, দেখিছে। এইখিনি নিমখ দি ঠিক ধুনীয়াকৈ 10 মিনিট সময় থাকিব দিম। ইয়াত মই ব্যৱহাৰ কৰিছোঁ 2টা মিডিয়াম চাইজৰ পিঁয়াজ, অকণমান আদা নহৰুৰ ঠিক পিচি দিয়া বুলি ক'ব নোৱাৰি, অলপমান একদম মিহিকৈ কৰিব লাগিছিল, কিন্তু হ'ব, চলিব। গোটা জলকীয়া সৰু 2টা। ইয়াত আছে অকণমান পাঁচফোৰণ, আধা চামুচ জিৰা, তাৰপিছত আছে 1 চামুচ ধনিয়া গুড়া, জলকীয়াৰ গুড়া, হালধিৰ গুড়া, এটা শুকান জলকীয়া, এটা তেজপাত। যিহেতু মই ৰেচিপিটো মাছৰে বনাম, ইয়াত অকণমান মাছৰ ব্যৱস্থা কৰি লৈছোঁ। ঠিক প্ৰথমতে আমি মাছকণ ফ্ৰাই কৰি লওঁ। আহক আমি প্ৰথমতে মাছকণ ফ্ৰাই কৰি লওঁ। খুব অলপমান ঢাকি দিম মাছখন ফ্ৰাই হোৱালৈকে। ইয়ে চাওক, আমাৰ মাছ ভজা হৈ গৈছে। ঠিক এনেকৈ আপুনি মাছখন ভাজি ল'ব। ইয়াৰ পিছত আমি যাম বেঙেনাৰ চব্জিটোৰ মূল ভাগলৈ। আহক আমি সিফালে আৰম্ভ কৰোঁ। এতিয়া আমি ইয়াত আমাৰ যি মছলা যোগাৰ আছে এটা এটাকৈ দিয়াৰ আৰম্ভ কৰিম। প্ৰথমতে আপুনি তেজপাত দিয়ক, আপুনিতো জানেই এইখিনি কথা। তাৰপিছতে আপুনি শুকান জলকীয়া দিয়ক। ইয়াত যি আমি ৰাখিছিলোঁ পাঁচফোৰণ, এই পাঁচফোৰণকেইটাও দি দিব ইয়াতে। বাকী এইকেইটা আইটেম আপুনি অলপ লাহেকৈ দিব লাগিব। আমি পিঁয়াজকণ দি ল'ম। পিঁয়াজকণ দি লোৱাৰ পিছত পিঁয়াজ আপুনি, মই 2টা দিছোঁ মিডিয়াম চাইজৰ, যথেষ্ট হ'ব, এটা বেঙেনাৰ লগত বনাইছোঁ। প্ৰথমতে আপুনি পিঁয়াজকণ ঠিক ফ্ৰাই কৰি লওক। পাঁচফোৰণ আৰু পিঁয়াজ একেলগে দিলে খুব ধুনীয়া সুগন্ধি ওলায়। আপোনালোকেও দালি সম্ভাৰ দিওঁতে এনেদৰে ব্যৱহাৰ কৰিব পাৰে। আমাৰ ঘৰতো মাংস বনালেও মাংস ঠিক আধা সিজাৰ হোৱাতে অকণমান পাঁচফোৰণ আকৌ মাজত দি দিয়ে, সেইটো এটা সাংঘাতিক। এতিয়া আমি লাহেকৈ কৰিম জলকীয়া কেইটুকুৰা। আপুনি গেছটো হাইতে ৰাখিব, মই হাইতে ৰাখিছোঁ। গেছখিনি আমাৰ অলপমান তেল এৰুৱাৰ নিচিনা ব্যৱস্থাটো কৰাবগৈ লাগিব পিঁয়াজখিনিৰ পৰা।
সো হয়, এতিয়া আমি ইয়াতে এড কৰিম আমি পিচি থোৱা আদা নহৰুৰ পেষ্টখিনি। আদা নহৰুৰ পেষ্ট এতিয়া ইয়াতে এটা বস্তু মানে কি নিমখ অকণমান দিব লাগিব, বেছি নহয়, অকণমান আপুনি নিমখ দি দিয়ক। বেঙেনাৰ এই ৰেচিপিটোৰ মূল ভাগ হ'ল এইকণ যদি আপুনি ভালকৈ কৰিব পাৰে, তাৰপিছৰখন আপুনি চালে গম পাব আপুনি খোৱাত অট'মেটিকেলি আপুনি তুলিব পাৰিব। আৰু বেঙেনাটো কিনাৰ সময়ত খুব লক্ষ্য কৰিবলগীয়া কথা, বেঙেনাটো খুব টান হ'ব নালাগে। বেঙেনা আচলতে আমি হাতত দিলে কোমল অনুভৱটো কৰিব লাগে, টান অনুভৱ কৰা বেঙেনাবিলাক আচলতে খুব ঠিক নহয়। চ' ইয়াৰ নেক্সট ষ্টেপ, আমি ইয়াতে নহৰু দিলোঁ, পিঁয়াজ দিলোঁ, জলকীয়া দিলোঁ, এইখিনি দিয়া হৈ গ'ল। ইয়াৰ নেক্সট ষ্টেপ আমি দিম মছলাখিনি। একদম জিৰা গুড়া কম, আপোনাৰ আধা চামুচতকৈও কম আচলতে। ধনিয়া গুড়া আপুনি ধৰক 1 চামুচতকৈ অকণমান কম। ঠিক তেনেকৈ কাশ্মীৰী পাউডাৰ, হালধি পাউডাৰ, চ' এইখিনি আপুনি ইয়াতে এড কৰি দিয়ক গোটেইখিনি। চ' দেখিছে, এতিয়া আপুনি এইখিনি গোটেইখিনি সুন্দৰকৈ মিক্স কৰিব লাগিব। সুন্দৰকৈ মিক্স কৰাৰ পিছত ইয়াতে এড কৰিব লাগিব সম্পূৰ্ণ ঠাণ্ডা পানী। ঠিক আছে, আপুনি এড কৰিব লাগিব সম্পূৰ্ণ ঠাণ্ডা পানী। পাহৰি নাযাব এইটো কথা, গৰম পানী দিব আপুনি, ঠাণ্ডা পানী দিব। এইটো মোৰ চিক্ৰেট হয়, ঠাণ্ডা পানী ইউজ কৰোঁ এইটো চব্জিত। এতিয়া পানী আপুনি যিমান আছে দি দিয়ক। ঠিক আছে, এই গোটেই পানীখিনি বাছ। এতিয়া আপুনি ইয়াতে এড কৰিব লাগিব বেঙেনা কেইটুকুৰা। আপুনি এড কৰিব লাগিব বেঙেনা কেইটুকুৰা। চ' ইয়াতে বেঙেনাখিনি দি দিয়ক। আৰু গেছৰ ভলিউমটো এতিয়া আপুনি একদম ফুল। ঠিক আছে, এই যিমানখিনি পানী মছলা আছে ইয়াত, মনত ৰাখিব এই তেজপাতটো যে আছে, এইটো একবাৰ উতল অহাৰ পিছত তেজপাত, শুকান জলকীয়া এইবিলাক আমি পেলাই দিম। এইবিলাকৰ কোনো কাম নাই আচলতে, একবাৰ খালি উতলটো আহিব দিয়ক, তাৰপিছত পেলাই দিম। এতিয়া ইয়াক আমি ঢাকন দিম। একবাৰ মাজত চেক কৰি লওঁ আমি, সুন্দৰকৈ উতলিছে বেঙেনাখিনি। এতিয়া দুটা কাম কৰিব লগা আছে। ঠিক এনেদৰেই বেঙেনাখিনি সিজি থাকিব, কিন্তু ইয়াত আমি এইখিনি সময়তে দুটা কাম কৰিম। কৰিবলগীয়া কথাটো হ'ল প্ৰথমতে ইয়াত আমি অলপ চেনি দিম। ঠিক আছে, আধা চামুচতকৈ কম আপুনি চেনি দিব।
চেনি দিয়াৰ পিছত আপুনি যি মাছ ফ্ৰাই কৰি ৰাখিছিলে সেই ফ্ৰাই কৰা মাছখিনি আপুনি ইয়াতে দি দিব। অ'কে, মাছ বেঙেনা সিজোতে সিজোতে মাছৰ যি ৰস আছে মাছৰ ৰসো ওলাই যাব। ইয়াত আৰু অকণমান বস্তু কৰিব লগা আছে, সেইটো হৈ গ'ল গৰম মছলা, মানে লং, ইলাচি, ডালচেনি ঘৰত পিচি থোৱা, আৰু অকণমান নিমখ। ঠিক 3 মিনিটমান পাৰ হৈ গৈছে, আমি একবাৰ চেক কৰি লওঁ কেনেকুৱা হৈছে। মানে 60%, 70%, 60-70% আপোনাৰ বেঙেনাৰ চব্জিটো হৈছে, লাগিব অলপমান। বেঙেনা সিজিছে, কিন্তু এই যিটো পানী আছে আমি পানী শুকুৱাম, আমি আৰু কমাম। আপুনি ইচ্ছা কৰিলে এনেকুৱাটো খাব পাৰে, বেঙেনাখিনি যদি সিজি যায় আপুনি খাব পাৰে, কিন্তু মই আৰু অলপ কমাম আৰু অলপ সময় সিজাওঁ ইয়াক। এইখিনি সময়তে আমি এবাৰ চাই লওঁ প্ৰায় 90% হৈছে। আপুনি লাহে লাহে তেল এৰাৰ আৰম্ভ হৈছে আৰু বেঙেনাও একদম সুন্দৰকৈ সিজিছে। এতিয়া আৰু কোনো আপুনি ভাবিবলগীয়া নাই। এতিয়া আপুনি লাহেকৈ আপোনাৰ গেছটো কমাই দিয়ক। ইয়াত বাছ এটা বস্তু এড কৰিব লগা আছে, দেখিছে ন? হয়, কৰিব লগা আছে। চ' ইয়াতে আমি ধনিয়া মানে এইটো মান ধনিয়া, কোনোবাই বঙালী ধনিয়া কয়, কোনোবাই মান ধনিয়া কয়, নাজানো আৰু কি ধনিয়া হ'ব, যি হয় হওক। কিন্তু আপোনালোকে ৰেচিপিটো অন্ততঃ লওক, নিজে ঘৰত ট্ৰাই কৰক। মই ভাবোঁ ডেফিনেটলি আপোনালোকে ভাল পাব। বেঙেনাটো ভালকৈ কিনিব, মাছ যিয়েই নহওক, যেনেকুৱাই নহওক। দেখিছে, এইটোৱে হৈ গ'ল আমাৰ বেঙেনাৰ ৰেচিপি। অলমষ্ট ডান। মই একোৱেই চেক কৰা নাই, না নিমখ, জলকীয়া, মছলা মই একো চেক কৰা নাই। দেখিছে আপোনালোকে, এটা সুন্দৰ বেঙেনাৰ লগত মাছ দি বনোৱা ৰেচিপি মই আপোনালোকলৈ আগবঢ়াইছোঁ। কালাৰ, থিকনেছ খুব সুন্দৰকৈ হৈছে। চ' ফ্ৰেণ্ডছ, আমাৰ যদি এই ভিডিঅ'টো ভাল পালে তেনেহ'লে আপোনালোকে লাইক কৰিবলৈ নাপাহৰিব, ছাবস্ক্ৰাইব কৰিব আমাৰ চেনেলটো নৰ্থ ইষ্ট এক্সপ্ল'ৰ। আহি থকা সময়ত আপোনালোকলৈ নতুন নতুন ৰেচিপি লৈ আহিম। আজিলৈ আপোনালোকক ধন্যবাদ জনাই মোৰ এই অনুষ্ঠানৰ পৰা মই বিদায় বিচাৰিছোঁ। ভালকৈ খাওক, ভালকৈ থাকক, ভালকৈ উপভোগ কৰক। তাৰ শুভকামনাৰে আপোনালোক সকলোলৈকে মোৰ গুড নাইট, চুইট ড্ৰিম, বাই বাই।